নমস্কাৰ বন্ধুসকল, আজি হৈছে 31 অক্টোবৰ, ৰাষ্ট্ৰীয় একতা দিৱস অৰ্থাৎ নেশ্যনেল ইউনিটি ডে। 31 অক্টোবৰৰ দিনটোতে জন্ম হৈছিল দ্য আইৰন মেন অফ ইণ্ডিয়া চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ। তেখেতৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। এই ভিডিঅ'টিত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ল'ব লগা শপত বাক্যসমূহ আপোনালোকলৈ আগবঢ়াইছোঁ। আহক আমি আৰম্ভ কৰোঁ। ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত। মই সত্য নিষ্ঠাৰে শপত খাই কওঁ যে মই ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ কাৰণে নিজকে সমৰ্পণ কৰিম আৰু দেশবাসীৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰিবলৈ যত্ন কৰিম। মই এই শপত মোৰ নিজৰ দেশৰ প্ৰতি থকা আত্মীয়তাৰ মনোভাৱেৰে লৈছোঁ, যি ভাৱনা চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ দূৰদৰ্শিতা আৰু কাৰ্যৰ মাজত প্ৰতিফলিত হৈছিল। মই নিজৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ নিমিত্তে আত্মনিয়োগ কৰিবলৈ সত্য নিষ্ঠা সহকাৰে সংকল্প গ্ৰহণ কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়েই। নমস্কাৰ।